নমস্কাৰ আমাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅত মই স্বাস্তিকা প্ৰতি বছৰে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় ভাৰতৰ আৰ্থ সামাজিক বিকাশত হস্ততাঁত বয়ন সম্প্ৰদায়ৰ অৱদানক সন্মান জনোৱাৰ বাবে এই দিৱস পালন কৰা হয় ভাৰতৰ হস্ততাঁত ঐতিহ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ইয়াক সুৰক্ষিত কৰা আৰু হস্ততাঁত শিপিনী আৰু শ্ৰমিকসকলক অধিক আৰু উন্নত সুযোগ প্ৰদান কৰাটো লক্ষ্য কৰা হয় ভাৰতীয় হস্ততাঁত সামগ্ৰীবোৰ কঠোৰ আৰ্হি আৰু জটিল বিৱৰণৰ বাবে বিশ্বজুৰি স্বীকাৰ কৰা হয় ভাৰতৰ উত্তৰ-পূব অঞ্চল হৈছে সমৃদ্ধ ঐতিহ্য আৰু ব্যতিক্ৰমী জৈৱ বৈচিত্ৰ্যৰ এক মনোমোহা সাংস্কৃতিক স্থলী ভাষিক বৈচিত্ৰ্য আৰু পৃথক সংস্কৃতি ঐতিহ্য হস্ততাঁতৰ দ্বাৰা নিৰ্মিত উত্তৰ-পূবৰ সামগ্ৰীৰ জৰিয়তে প্ৰতিফলিত হয় কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোয়েলে টুইট কৰি কয় আমাৰ দেশ আমাৰ ঐতিহ্য আৰু আমাৰ হস্ততাঁত হস্ততাঁতৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত সহায় কৰা শিপিনী আৰু শিল্পীসকলক অভিবাদন জনাইছো নিউজ ডেস্ক ৰিপোৰ্ট আৱাৰ নৰ্থ ইষ্ট